আপুনি 20 টকাতে এটা খাহী ছাগলী পালে, কি হয় কেনে লাগিছে আপোনাৰ? খুব ভাল লাগছে। মাত্ৰ 20 টকাত এই ডাঙৰ খাহী ছাগলী ধূপধৰা দিয়া হৈছে। এই অফাৰ উৰুকা বাম্পাৰৰ খেল, উৰুকা বাম্পাৰৰ উপহাৰ কুপনৰ খেল। এই উপহাৰ কুপনৰ খেল ধূপধৰাত অনুষ্ঠিত হৈছে। মাত্ৰ 20 টকাতে আপুনি লাভ কৰিব পাৰে এনেধৰণৰ ডাঙৰ খাহী ছাগলীৰ লগতে আন বহুতো উপহাৰ। ভোগালী বিহু উপলক্ষে প্ৰতি বছৰৰ দৰে এইবাৰো গোৱালপাৰা জিলাৰ ধূপধৰা তিনিদলীয়া ৰাইজ নামৰ সামাজিক অনুষ্ঠানটোৰ উদ্যোগত উৰুকা বাম্পাৰ উপহাৰ কুপনৰ খেল অনুষ্ঠিত হয়। মাত্ৰ 20 টকাৰ কুপনত ভাগ্যৱান লোকসকলে লাভ কৰে ডাঙৰ খাহী ছাগলী, কুকুৰা, হাঁহ, বৰা চাউল, জহা চাউল, গাৰু তিল, মহৰ দৈ, কণী ইত্যাদি। এয়া উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত কৰাৰ কিছু সময়ৰ পূৰ্বৰ দৃশ্য। উদ্যোক্তাসকলে নিমন্ত্ৰণ কৰি অনা কিছু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ দৃশ্য আৰু ইয়াৰ পিছতেই এই উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত কৰা হ'ব। এক নম্বৰ মূল উপহাৰ 106 খেলৰ দিনাৰ পৰা পিছদিনা উপহাৰ গ্ৰহণ কৰিব লাগিব। 5 নম্বৰ খেলৰ ফলাফল পৰৱীয়া ফলাফল শুনাই দিছোঁ। মোৰ সহযোগী বিচাৰকৰ অৱদানৰীয়া আমাৰ চাৰিজন ব্যক্তি আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথম পুৰস্কাৰটো নিৰ্ণয় কৰি দিবলৈ তাৰে জিতিছে হাজাৰৰ অংক 8, হাজাৰৰ অংক 8। আমি আগবাঢ়িছোঁ শতকৰ অংকটোলৈ। তেখেতে সেয়া হৈছে 6 বুলি লিখা আছে 6। আগবাঢ়িছোঁ দশকৰ অংকটোলৈ আৰু দশকৰ অংকটো উঠিছে 2। দশকৰ অংক 2। আমি আগবাঢ়িছোঁ এককৰ অংকটোলৈ। এককৰ অংক 4। 4 এককৰ অংক 4। সম্পূৰ্ণ নম্বৰ 8624। প্ৰথম পুৰস্কাৰৰ নম্বৰটো হৈছে 8624। আমি আগবাঢ়িছোঁ শতকৰ অংক উঠিছে 9। তলত আখৰেও 9 বুলি লিখা আছে 9। সম্পূৰ্ণ নম্বৰ 4466। 4466। আগবাঢ়িছোঁ পৰৱৰ্তী খেল। 1000ৰ অংক উঠিছে 6, 7। দশকৰ অংক 5। এইবাৰ বহি নম্বৰৰ খেল। পুৰস্কাৰ হিচাপে আছে খাহী মুৰ্গী 5টাকৈ। 5টা পুৰস্কাৰ আছে খাহী মুৰ্গী। নম্বৰ থাকিব কেৱলমাত্ৰ আমাৰ এটা কলম। আগবাঢ়িছোঁ এককৰ অংকটোলৈ। আমি আগবাঢ়িছোঁ আজিৰ এই খেলখনৰ শেষৰ 9। তলত আখৰত 9 বুলি লিখা আছে। সম্পূৰ্ণ নম্বৰটো হৈছে 459। আমাৰ এইভাৱে আমাৰ উপহাৰ কুপনৰ খেল আৰু বহি নম্বৰৰ পুৰস্কাৰ। আচ্ছা, হাতত আপোনাৰ বহুত বহি বহি আছিল, কিন্তু হাঁহ আৰু হেৰি পালো মই ডেকা মুৰ্গী এটা পালো আৰু বহুত কেইটা ওচৰতে ইভেনকে খাহীটো শেষৰ খাহীটো ওচৰতে গ'লো। আপোনাৰ হাততো বহুত বহি। চিৰা পালো 4 কেজি। চিৰা চিৰা পালো 4 কেজি। এইবাৰ মুৰ্গী নাপালো আৰু একো নাই, এইবাৰ নীল।
বঢ়িয়া আপুনি 20 টকাতে এটা খাহী ছাগলী পালে কি ক'ব? হয়। কেনে লাগিছে আপোনাৰ? খুব ভাল লাগছে মইতো ভবা নাই পাম বুলি যেনেকৈ পাই গ'লোঁ যে হয় হয় খুব আনন্দ লাগছে এতিয়া কি কৰিব আপুনি ছাগলীটো এতিয়া প্ৰথমতে ঘৰত লৈ যাম ঘৰত লৈ যাব হয় ঘৰৰ মানুহক দেখুৱাম হয়। তেওঁলোকেতো ভাল লাগব তেওঁলোকৰ দেখিলে ঠিকে আছে ধন্যবাদ এইটো আপোনাৰ প্ৰাইচটো এই ডেকেৰি মুৰ্গী ৰায়েল ডেকেৰি আছে নাই ইমান পুৰস্কাৰ ডেকেৰি পাইছে ধন্যবাদ কি পাইছে চিৰা 4 কেজি পাইছে বিহু উপলক্ষে এই জহা চিৰা নেকি জহা চিৰা জহা চিৰা মাত্ৰ 20 টকাত পাইছে 20 টকা